আজি মই ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা ভিডিও ক্লিপ দেখাম আৰু আজিৰ এই ভিডিওটো সকলোৱে এটাকে শেয়াৰ কৰিব। ওকে জালুকবাৰীতে আপোনালোকে শ্মশানত বেলেগ এটাই স্বপ্ন আছিল অসমত এখন বিজেপিৰ চৰকাৰক আৰু আমাৰ এইজন মামাই আগতে কান্দি কান্দি ভোট সংগ্ৰহ কৰিছিলে আৰু সেইজন মামাই এতিয়া আমাক কুন্দুৱাই আছে। চাইছেনে আপোনালোকে? আমাৰ এই মৰমৰ মামাইতে কিমানখিনি হলনি হৈ গৈছে ভাবকচোন আপোনালোকে। আগতে আমাৰ মৰমৰ মামাই নিজে কান্দি কান্দি ভোট সংগ্ৰহ কৰিছিলে, এতিয়া চাওক আমাকে কুন্দুৱাই আছে। আগৰ বস্তুবিলাকৰ দাম আৰু বৰ্তমান বস্তুবিলাকৰ দাম আকাশ পাতাল ডিফাৰেন্স। আমাৰ এই মৰমৰ মামাই যিবিলাক ট্ৰেফিক পুলিচৰ তাত মানে গোটেইখিনি ট্ৰেফিক কন্ট্ৰল সিহঁতৰ হাতত দি থৈছে, সেইজন ট্ৰেফিক পুলিচৰ গাড়ীতে এতিয়া তেল নাই। ট্ৰেফিক পুলিচজনে কি কৈ আছে এবাৰ চাওকচোন, মই স্ক্ৰীনত দি দিছো। তো গাইজ দেখা পাল না আপোনালোকে, তেল ডিপুৰ পৰা তেল ডিপুৰ মালিকেই তেল দিয়া নাই। কেনেকে দিব যদি ইমান টকাৰ তেলৰ বিল হৈ যায় আৰু সেইটো যদি এক বছৰৰ মূৰতো তেলৰ পেমেন্ট নকৰে, তেতিয়াহ'লে পুলিচসকলক কেনেকে তেল দিব কওকচোন। আজি এই ট্ৰেফিক পুলিচৰ যেনেকুৱা ধৰণৰ অৱস্থা হৈছে, নিজৰ পকেটৰ পৰা তেলৰ পইচা দি কিনে গাড়ীখন চলাবলগীয়া হৈছে, তেতিয়াহ'লে আপোনালোকে ভাবকচোন মামাই যে ইমান টকা মানে আঁচনিবিলাক আনি আছে, সেই লোভনীয় আঁচনিবিলাকত ভুল গৈ কিনে মামা জিন্দাবাদ জিন্দাবাদ বুলি সকলোৱে চিঞৰি আছে, তেতিয়াহ'লে আপোনালোকে কওকচোন যিজন মামাই নেকি তেল দি ফুড তেলৰে পেমেন্ট কৰিব নোৱাৰে, সেইজন মামাই জনসাধাৰণৰ যিবিলাক আঁচনি দি আছে সেই আঁচনিৰ পইচাবিলাক ক'ৰ পৰা আনিব আপোনালোকে কিবা ভাবিছেনে? সেইবিলাক পইচা কিন্তু মামাৰ পকেটৰ পৰা নিদিয়ে, কাৰ পৰা দিব? আমাৰ পৰাই দিব। প্ৰতিটো বস্তুৰ আজি দাম বঢ়াই আছে, দাম বঢ়াই কিনে মামাই কি কৰি আছে? নতুন নতুন আঁচনি দি আছে। নতুন নতুন আঁচনি দি কিনে ভোটাৰসকলক কেনেকে নিজৰ আয়ত্ত কৰিব পাৰি এইটোৰ বাবেহে মামাই ৰাজনীতি কৰি আছে। দুটামান গছ পুলি ৰুই কিনে লোকেশ্যন দি কিনে যদি ফটো এটা পঠাই দিয়ে, তেতিয়াহ'লে সেইজন মানুহে পায় 10,000 টকা। সেইবিলাক টকা মামাই ক'ৰ পৰা দিব কওকচোন? লোভনীয় সেইবিলাক আঁচনি দি কিনে ভোটাৰসকলক মামাই এনেই বুৰ্বক বনাই আছে। মামাই এতিয়া এনেকুৱা কিছুমান আঁচনি আনিছে, যিবিলাক আঁচনি নেকি যিবিলাক মানে নিবনুৱা যুৱক আছে, সেইবিলাক যুৱকক 2, 3 আৰু 5 লাখ টকালৈকে মানে লোন দিব আৰু সেইবিলাক লোন একদম বিনামূলীয়া। আপোনালোকৰ কি লাগে? লোন লাগে নে বস্তুবিলাকৰ দাম কমাব লাগে? এবাৰ কমেন্ট কৰি জনাওকচোন। যিবিলাক বস্তু নেকি আমি নিতৌ ব্যৱহাৰ কৰোঁ, সেইবিলাক বস্তুৰ দাম যদি 5 টকাকৈ বঢ়াই দিয়ে, তেতিয়াহ'লে আমি কিবা গম পাম নে? আমি কি ভাবিম 5 টকাই পাইছে। কিন্তু অসমত ইমান মানুহ আছে, প্ৰত্যেকজন মানুহে যদি সেইবিলাক বস্তু ইউজ কৰে, তেতিয়াহ'লে কিমান টকা হৈ যাব আপোনালোকে ভাবকচোন। সেইবিলাক পইচা দি কিনে মামাই আঁচনি দি আছে। মামাৰ কিন্তু পকেটৰ পৰা কেতিয়াও দিয়া নাই, সেইবিলাক পইচা আমাৰ এই পইচা আমাক দি আছে। আৰু আমাৰ মৰমৰ মামাক আমি কি কৰি আছো? মামাই নেকি ইমান কাম কৰিছে, ক'ৰ পৰা কৰিছে? সেইবিলাক আমাৰ পইচা দি কিনে কৰিছে। মামাৰ পকেটৰ পৰা কেতিয়াও কিন্তু পইচা দিয়া নাই। পাৰিলে মামাই কেন্দ্ৰৰ পৰা আৰু 20 কোটি টকাৰ ৰাজ সাহায্য ল'ব, সেইখিনি কিন্তু আকৌ নিজৰে পকেটত ৰাখিব, কেতিয়াও কিন্তু এই সমাজৰ মাজত বিলাই নিদিয়ে। পাৰিলে মামাই আৰু 100 বিঘাৰ পৰা 500 বিঘা মাটিহে কিনিব। আৰু আমাৰ মৰমৰ মামাই কাক বুৰ্বক বনাই আছে? সনাতন ধৰ্মত থকা সেই হিন্দুসকলক বুৰ্বক বনাই আছে। তো বন্ধুসকল, আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে কমেন্ট বক্সত আহি কমেন্ট কৰিব পাৰে আৰু এইটো ভিডিও সকলোৱে শ্বেয়াৰ কৰিব আৰু সকলোৱে মোৰ পেজটো ফলো কৰি দিব। ধন্যবাদ সকলোকে। জয় অসম।